বহুতে ডিম্পুদাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিছিলে যে আমাৰ পলাকবাৰী মিৰ্জা বিজয়নগৰ এইখিনিত মানে এৰিয়াটো বহুত ধুনীয়া হয় কাৰণ এটা আইতা হয় Hi, my vlog. Hello, friends. Hello guys, good evening and welcome back to my YouTube channel. আজি আকৌ এটা নতুন ভিডিঅ'তে আপোনালোককে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মই ভালে আছো আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে। আৰু এতিয়া মানে মই যাব ওলাইছো ঋতুহঁতৰ ঘৰত, মানে আজি ঋতুহঁতৰ সভা আছে। তাৰ আগতে যাম মই এতিয়া বিজয়নগৰত যাম মানে মাক বোলে নখ পালিচ লাগে আৰু এটা ব্লাউজ এটা কিনিব লাগে, মানে মাৰ কাৰণে চব, মোৰ কাৰণে নহয় আকৌ। তো মাৰ কাৰণে কিনিব লাগে, তাৰপিছত যাম ঋতুহঁতৰ ঘৰত সভা খাব। মানে খাওঁতেই দিনবিলাক গৈছে মোৰ। আজি অমুকত সভা খাবা, কালি তমুকত সভা খাবা, তাৰপিছত সভাৰ পৰা বাহিৰে মই যাম ৰিহাৰ্চেল কৰিব, মানে সমবেত সংগীতৰ ৰিহাৰ্চেল কৰিব যাম। তো আপোনালোকেও মোৰ লগত ভিডিঅ'টো চাই থাকক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আপোনালোকে শ্বেয়াৰ কৰিলে মোৰ বেছি ভাল লাগিব আৰু লাইকটো কৰিব আৰু কমেণ্টটো কৰিব ক'ৰ পৰা ভিডিঅ' চাই আছে। তো এতিয়া যাওঁ, সোনকালে গধূলিও হ'ব আৰু। তো বলক। তো গাইজ মই এতিয়া পাইছোঁ মানে কি পাল্লি ষ্টক পাৰ হৈছোঁ আৰু বিজয়নগৰৰ কামখিনি হ'ল, বিজয়নগৰৰ কামখিনি কৰি আহিলোঁ। আৰু এইখিনি এটা কাৰণত ৰখিলোঁ, মানে ঠাইখিনি বহুত বেছি ভাল লাগিছে। আৰু মই যেতিয়া আহি আছোঁ আমাৰ বিজয়নগৰখন যেনেকৈ ব্যৱসায়িক ক্ষেত্ৰত মানে আগবঢ়া, ঠিক তেনেকৈ পলাশবাৰী আৰু হুদুমপুৰীখিনি মানে কোম্পানী বহুতখিনি আছে, যেনেকৈ আলু কোম্পানী, নাইকা, ফ্লিপকাৰ্ট আৰু তেনেকুৱা বহুত ধৰণৰ আটা কোম্পানী, দালি কোম্পানী, ধূপ কোম্পানী, তেনেকুৱা বহুত বেছি মানে কোম্পানী আছে। আৰু এইখিনি ঠাইখিনিত মই এটা কাৰণত ৰখিছোঁ, মানে মাজত ৰাস্তাটো দুইফালে পথাৰ, কিবা এটা ভাল লাগে এইখিনি পৰিৱেশ। আৰু মই আহিলে মানে এইখিনি কিবা এটা ভাল লাগে আৰু। তো এতিয়া গৈ আছোঁ ঋতুক ফোন কৰিছোঁ আৰু অকণমান আছে পাব ঋতুহঁতৰ ঘৰ। তাৰপাছত এইখিনি ঠাইখিনি এবাৰ চাই লওক আপোনালোকে। বহুতে ডিম্পুদাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিছিলে যে আমাৰ পলাকবাৰী মিৰ্জা বিজয়নগৰ এইখিনিত মানে এৰিয়াটো বহুত ধুনীয়া হয় কাৰণ গুৱাহাটী বেছি দূৰ নহয়, এয়াৰপৰ্টটো ওচৰত আৰু ব্ৰহ্মপুত্ৰটো ওচৰত। তো তাৰ কাৰণে প্ৰাউড ফিল কৰোঁ। আৰু পলাকবাৰীৰ যিহেতুকে বিজয়নগৰ পলাকবাৰী মানে লোকেল হয় ন ইয়াৰে, তাৰ কাৰণে বহুত বেছি ভাল লাগে। আৰু ডিম্পুদাই এনেকৈ কৈছে তো ভাল লাগিবই দিয়কচোন, নিজৰ ঠাইৰ কথা যদি এনেকৈ কোনোবাই গুণ বাখানে তো চবৰে ভাল লাগে। আৰু কি ক'ম আৰু, তো ব'লা আৰু মোৰ লগত আপোনালোকেও সভা খাব। আহি গ'লোঁ আৰু ইয়াতে মানে মানুহবিলাকে পদূলিৰ মুখত ধুনীয়াকৈ কলপুলি পুতি থৈ দিছে, ভাল লাগে এনেকুৱা, মানে গোসাঁই ইয়াৰ পৰা লৈ যায় তাৰ কাৰণে কলপুলি। আৰু ঋতু তুমি সভাখনৰ বিষয়ে কিবা ক'বা? দে না খোৱা ইমান লাজুকীয়া। বেবি হয় এইটো, মাইনা হয়, নামটো কি? হা, বৰষা। তুমি মোৰ ভিডিঅ' উঠি গ'লা আজি, সভা যাব আহিছা। ছাবস্ক্ৰাইব কৰি দিব, বঢ়িয়া ভাল পাই যায়। এইটো আইতা হয়, তামাম সৰু বাচ্চা বহুত ভাল পাওঁ। তো লগ পালোঁ আৰু কলাটো উঠি আছে এতিয়া, কান্দ কাটা নাই, সভা চাব আহিছে। তাই যদি ডাঙৰ হ'লে মোৰ ভিডিঅ' চাই তেতিয়াহ'লে দেখা পাব নিজকে। ইয়াতে বন্দুক কিনিব আৰু তাইক বোলে ভয় কৰা বস্তু লাগে, মানে মানুহে তাইক ভয় কৰিব লাগে, সেইকাৰণে বন্দুক কিনিব আহিছে। পোকে দিয়ে এনেকৈ।
আছে যে ইহঁতে বোলে কিবা ক'ব মোক এতিয়া ফুচকা খাব দিয়া নাই মই এনে কৈ দিতা Hello friends, কৰি যাবই মই ভিডিঅ' আপলোড কৰা মানে next year আহিব বহুত ডাঙৰকে সেইটা হ'ল মই গম পোৱা নাই সেইটা হ'ল মই গম পোৱা নাই খাই আছোঁ দিয়ক খাই লওঁ আৰু তো গাইজ মই মানে আজি ফাৰ্ষ্ট টাইম সৰি উৎসৱত মানে কি সৰি উৎসৱ বেলেগত খাইছোঁ কিন্তু মানে এনেকুৱাকৈ মানে দেখা নাছিলোঁ মানে শ্ৰীকৃষ্ণক যেনেকৈ যশোদাই ঘূৰি ঘূৰি ধৰিবৰ মানে চেষ্টা কৰি থাকে সেইটো আৰু মানে কি দধি মথন যে সেইটো দেখা নাছিলোঁ আজি দেখিলোঁ ভাল লাগিলে আৰু মানে কি সৰি আৰু দুৰ্গা পূজা হওক ৰাস এইবিলাকত মানে নতুন দৰা কইনা আহিব লাগে তেতিয়াহে বেছি ভাল লাগে ন এইটো ভাল লাগে বিয়াত এটা কথা কি জানা মানে নতুন দৰা কইনা তেনেকৈ গিৰিয়েকৰ লগত ঘূৰিব মুকলি মুৰীয়াকেতো ঘূৰিব নাপায় গতিকে বিয়াৰ আগতে যিমান ফ্ৰীডমটো নাপায় আমি এতিয়া যেনেকৈ ঘূৰি আছোঁ উদাহৰণত যদি তুমি হাজবেণ্ডৰ লগত মই হাজবেণ্ডৰ লগত আহিলোঁ হয় সেৱা কৰি আমি এক জেগাত থাকিলোঁ হয় কিবা এটা খালোঁ হয় গুচি গ'লোঁ হয় কিন্তু আমি এতিয়া যেনেকৈ মুকলি ঘূৰি আছোঁ মানে আহি মানে এইটো গলি সেইটো গলি মানে ঘূৰি আছোঁ আহাৰ পৰা কিন্তু মানে কি হাজবেণ্ডৰ লগত আহিলে এইটো ফ্ৰীডমটো নাপায় যিমান কি যি নহওক ছোৱালীবিলাক চঞ্চল হ'লেও হাজবেণ্ডবিলাক আৰু ল'ৰাবিলাক বিয়াৰ পাছত অকণমান হ'লেও চেঞ্জ হয় নতুন কইনা হ'লে তোৰ একদম সাৱধান ডাঙৰ মানুহে ছোৱালীবিলাকে যদি এইটো চাব খোজে সেইটো চাব খোজে কিন্তু ল'ৰাবিলাকে নহয় যিটো চাচা সেইটো লওঁ আৰু বেলেগ নাই মানে এখন দোকানত খাই পেলাই যোৱা ডাঙৰক দেখিছোঁ মাতিছোঁ হৈ গ'ল কিন্তু ইমান মুকলি মুৰীয়াকৈ ইমান মানে নোৱাৰি আৰু মানে ঋতুহঁতৰ চিষ্টাৰে মোক এটা আইচক্ৰীম দিছিলে আমাক দুয়োকৈ দিছিলে মই আইচক্ৰীমটো কোনো মানে অমুকৰ লগত কথা পাতা তমুকৰ লগত কথা পাতা মানে ধৰ্মেন্দ্ৰদাকো লগ পালোঁ না তাৰ লগত কথা পাতোতে আইচক্ৰীম গলি কিবা হৈ গ'ল আইচক্ৰীম মই ঠাৰাডালি দি এনেকৈ খাইছোঁ আৰু কি ক'ব উপায় নাই এতিয়া অকণমান পিছত ঋতুহঁতৰ ঘৰত যাম তাৰপিছত মই একেবাৰে ঘৰ যাম মানে ৰিহাৰ্চেলত যাম গানৰ ৰিহাৰ্চেলত আৰু মানে 12 গোপালক কিবা দিব লাগে হয় পইচা নহ'লে কিবা মিঠাই আইচক্ৰীম তেনেকুৱা দিব লাগে মই এই যে কি এইটো খুৰমা কিনি দিলোঁ অকণমানতো সকলোৰে ভালৰ কাৰণে মংগলৰ কাৰণে আশীৰ্বাদ দিব আৰু 12 গোপালে আমাক গাইজ ঋতুহঁতৰ ঘৰত আহিলোঁ আৰু আহি মানে চাহ পানী খালোঁ খাই উঠি যাব হ'ল যিহেতুকে দেৰি হৈছে আন্ধাৰো হ'ল অকলে মই যাব লাগিব না তাৰ কাৰণে আৰু নেক্সট কেতিয়াবা আহিম ঋতুহঁতৰ ঘৰতো আজি আহি কি মানে যাব লগা হ'লে আৰু এতিয়া যাই থাকোঁ আৰু এতিয়া ডাইৰেক্ট মই ৰিহাৰ্চেলত যাম তাত গৈ লগ পাই আছোঁ আপুনি এইটো জোনবাই আৰু এইটো মাইনা জোন মাইনা হয়নে ঐ জোনবাই মাতা জোনবাই জোনবাই মাতা জোনবাই ইয়াতে পৰ জোনবাই ইয়াতে পৰ বাহ এতে পৰ তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি জোনবাই বেগেদি দিয়া বুলি হয়তো পৰা বয়সত তুমি পঢ়িছিলা চোতালতে আৰু নাগাওঁ এইবাৰ আচোন মোৰ তাত আহা তো গাইজ মই মানে আহিলোঁ এই য'ত ৰিহাৰ্চেল আছিলে তাত আহিলোঁ আৰু যোনে আমাক শিকাই দাদা আৰু বৌজন এইটো হৈছে মাইনাজনী আৰু এতিয়া ভিতৰত যাম ৰ'ব অকণমান মাইনাৰ লগত খেলোঁ জোনবাই ওপৰত মাতি আছে জোনবাই আহি মূৰত পৰিব দিছে হাই কৈ দিয়া হাই কৈ দিয়া হাই আহি পালোঁ মই এইমাত্ৰ ঘৰ এতিয়া টাইম হৈছে 9টা বাজিছে আৰু গানটো অকণমান দেখালে গোটেইখিনি নেদেখালোঁ আৰু আমাৰ মানে কি ৰিহাৰ্চেল কৰিয়ে আছোঁ আৰু গানটো লিখিছে আমাৰ যোনে মানে শিকাইছে দাদা নিপুদাই লিখা গানটো আৰু আমাৰ দখলা গাঁওখনত যি আছে মানে আৰু আমাৰ বিহু কমিটিখন হৈছে ৰংমন গোষ্ঠী তো তেনেকুৱাকৈ ৰংমন গোষ্ঠীৰ নাম আছে ধুনীয়াকৈ আমাৰ দখলাৰ নাম আছে ব্ৰহ্মপুত্ৰৰ নাম আছে
পঢ়াশালী আছে, চাৰিআলি আছে, তিনিআলি আছে, তেনেকুৱা গোটেইখিনি আছে আৰু গীতটো বহুত ধুনীয়া হয় আৰু সুৰটো নিপুদাই দিয়া, লিৰিক্স নিপুদাৰ, গোটেইখিনি নিপুদাৰ হয় আৰু ইয়াতে সহযোগ কৰিছে নিপুদাৰ ফ্ৰেণ্ড কেইজনমানে সহযোগ কৰিছে আৰু বৌ আছে লগতে। বহুত ধুনীয়া আহিছে আমাৰ গানটো, মানে আপোনালোকে শুনিব, যেতিয়া শুনিব তেতিয়া গম পাব। আৰু আজি ভিডিঅ'টো এইখিনি আছিল। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্লিজ দবাই দিব, তেতিয়া মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক পাই থাকিব। আৰু সদায় কোৱাৰ দৰে টাটা বাই বাই, লাভ ইউ জয়াৰ টাটা বাই 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 বাই।